নমস্কাৰ বন্ধুসকল আৰবি অটো টিভিৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'ত আমি এনেকুৱা এখন বিশেষ মটৰচাইকেলৰ কথা পাতিম বুলি ভাবিছোঁ যিখন টিভিএছৰ হিষ্ট্ৰীত আটাইতকৈ ডাঙৰ মটৰচাইকেল আটাইতকৈ বেছি ডাঙৰ ইঞ্জিন থকা মটৰচাইকেল গতিকে আহক ভিডিঅ'ৰ মুখ্য বিষয়বস্তু লৈ যাওঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল টিভিএছ মটৰচাইকেলছৰ হিষ্ট্ৰীত যিখন এপাচি RR 310 এই মটৰচাইকেলখন যথেষ্ট গুৰুত্বপূৰ্ণ তেওঁলোকৰ ইয়াৰ আগতে ইমান ডাঙৰ মটৰচাইকেল আজিলৈকে নাছিল বন্ধুসকল 2020 চনৰ যিটো BS6 মডেল সেই মডেলটোৰ হৈতে তেওঁলোকে মটৰচাইকেলখনলৈ আৰু কেইবাটাও স্মাৰ্ট ফিচাৰ্ছ লৈ আহিছে আমি প্ৰথমতে মটৰচাইকেলখনৰ মুখ্য ইঞ্জিন আৰু ট্ৰান্সমিশনৰ মানে বিভিন্ন স্পেচিফিকেশনছ বিলাকৰ বিষয়ে জানি লওঁ তাৰ পিছত আমি লাহে লাহে কথা পাতিম ফিচাৰ্ছ বিলাকৰ বিষয়ে তেনেহলে আহক ইঞ্জিনৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ তেনেহলে দেখিবলৈ পাম যে এটা 4 ষ্ট্ৰক 4 ভালভ সিঙ্গল সিলিন্ডাৰ ইঞ্জিন হয় আৰু লিকুইড কুলড ইঞ্জিন হ'ব লগতে ৰিভাৰ্স ইনক্লাইন ইঞ্জিন হ'ব তাৰ লগতে ইঞ্জিন কেপাসিটি হ'ব 312.2 সিসি আৰু ম্যাক্সিমাম পাৱাৰ বুলি ক'বলৈ গ'লে 34 PS পাৱাৰ আপোনালোকে পাব পাৰিব 9700 ইঞ্জিন RPM ত আৰু এটো স্পৰ্ট আৰু ট্ৰেক মোডত আৰু আৰবান আৰু ৰেইন এই দুটা মোডত 7600 ইঞ্জিন RPM ত 25.8 PS মটৰচাইকেলখনে উৎপন্ন কৰিব পাৰিব মই স্পৰ্ট ট্ৰেক আৰবান আৰু ৰেইন চাৰিটা মোডৰ কথা কৈ দিছো চাৰিটা মোড মটৰচাইকেলখন উপলব্ধ আছে আৰু বেলেগ ধৰণে মানে আপোনালোকে য'ত যেনেকৈ মটৰচাইকেলখন চলাইছে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে মোড চেঞ্জ কৰি মটৰচাইকেলখন চলাব পাৰিব ম্যাক্সিমাম টৰ্ক বুলি যদি ক'বলৈ যাওঁ নহলে বন্ধুসকল দেখিবলৈ পাব যে স্পৰ্ট আৰু ট্ৰেক মোডত 27.3 নিউটন মিটাৰ টৰ্ক গাড়ীখনত মটৰচাইকেলখন উপলব্ধ হ'ব 7700 ইঞ্জিন RPM ত আৰু আৰবান আৰু ৰেইন মোডত 25 নিউটন মিটাৰ টৰ্ক উৎপন্ন হ'ব 6700 ইঞ্জিন RPM ত ইয়াৰ উপৰি যদি আমি বৰ চাবলৈ যাওঁ বৰ হ'ব 80 mm আৰু ষ্ট্ৰোক 62.1 mm ফিউল ইনজেকচন মটৰচাইকেলখনত থাকিব আৰু বস্কৰ পৰা ফিউল ইনজেকচনটো লোৱা হৈছে থ্ৰটল কন্ট্ৰল হ'ব ইলেক্ট্ৰনিক থ্ৰটল কন্ট্ৰল উইথ মাল্টিপল ৰাইড মোডছ মই আপোনালোকক ৰাইড মোড কেইটা কথা ক'লোৱে ইলেক্ট্ৰনিক থ্ৰটল কন্ট্ৰল মানে হৈছে যেটো থ্ৰটল আমাৰ নৰমাল বাইক বিলাকৰ থ্ৰটল বিলাক এডাল তাৰেৰে হৈতে সংযোগ হৈ থাকে ইঞ্জিনৰ হৈতে ইয়াত তাৰেৰে হৈতে নহয় এটা ইলেক্ট্ৰনিক এটা সিস্টেম বনোৱা হৈছে ইচিউৰ হৈতে গতিকে হেই থ্ৰৰেৰি মানে থ্ৰটলটো কন্ট্ৰল হয় গতিকে থ্ৰটলত আপুনি লেগ দেখিবলৈ নাপাব থ্ৰটল ঘূৰোৱাৰ লগে লগে বাইক অতি মানে সোনকালে হি চেঞ্জ কৰিব পাৰিব আৰু অতি স্পিডত আগলৈ আগবাঢ়িব এনেকুৱা ধৰণৰ মানে সিস্টেম আছে মটৰচাইকেলখনত বৰ আৰু ষ্ট্ৰোক ৰেচিও 1.29 ইলেক্ট্ৰিক ষ্টাৰ্ট থাকিব মটৰচাইকেলখনত তাৰ উপৰিও আইডল RPM বুলি যদি আমি চাবলৈ যাওঁ তেনেহলে দেখিবলৈ পাম যে 1700 প্লাস মাইনাস 200 RPM আইডল হলে থাকিব আৰু ইগনিশনৰ টাইপ হৈছে ডাইনামিক্যালি কন্ট্ৰোলড ইন্টিগ্ৰেটেড হাই এনাৰ্জি ইগনিশন সিস্টেম পাৱাৰ টু ৱেট ৰেচিও মটৰচাইকেলখনত 1.144 কিলোৱাট পাৰ কেজি কম্প্ৰেছন ৰেচিও 10.9:1 এয়াৰ ফিল্টাৰ ড্ৰাই পেপাৰ ফিল্টাৰ থাকিব তাৰ উপৰিও কুলিং সিস্টেম লিকুইড কুল হ'ব আৰু মাফলাৰ সিঙ্গল পাইপ আৰু সিঙ্গল বডি ডিজাইন থাকিব মাফলাৰত ক্লাচ কেনেকুৱা হ'ব ক্লাচ মাল্টি প্লেট 7 প্লেট ডিজাইন হ'ব RT স্লিপাৰ ক্লাচ মটৰচাইকেলত উপলব্ধ হ'ব গিয়াৰ বক্স হ'ব 6 স্পীড মেনুৱেল তাৰ উপৰিও ম্যাক্সিমাম স্পীড স্পৰ্ট আৰু ট্ৰেক মোডৰ ক্ষেত্ৰত 160 km/h হ'ব আৰবান আৰু ৰেইন মোডৰ কাৰণে 125 km প্ৰতি ঘণ্টা এটো টপ স্পীড হ'ব এক্সেলাৰেশনৰ ফালৰ পৰা যদি আমি মটৰচাইকেলখন চাবলৈ যাওঁ নহলে দেখিবলৈ পাম যে 46.77 km/h এক্সেলাৰেশন হ'ব আৰু তাৰ উপৰিও 0 to 60 km/h পাবৰ কাৰণে 2.93 সেকেন্ড লাগিব মটৰচাইকেলখনত আৰু 0 to 100 যাবৰ কাৰণে 7.17 সেকেন্ড মটৰচাইকেলখনক প্ৰয়োজন হ'ব বন্ধুসকল মটৰচাইকেলখনত এটা স্মাৰ্ট কানেক্ট নামৰ এটা বিশেষ ধৰণৰ ফিচাৰ তেওঁলোকে আগবঢ়াইছে তেওঁলোকৰ যেটো MID থাকিব তেওঁলোকৰ যেটো ইনস্ট্ৰুমেন্ট কনসোল থাকিব তাৰ হৈতে আপুনি আপোনাৰ স্মাৰ্টফোন কানেক্ট কৰি মটৰচাইকেলখনৰ বিভিন্ন ধৰণৰ ৰাইড প্ল্যানিং নেভিগেচন এসিষ্ট টেলিফোনি অক্সিলাৰি ডেশবোৰ্ড টেলিমেট্ৰি এনেকুৱা ধৰণৰ ডাটা বিলাক আপোনালোকে মানে চাব পাৰিব নিজৰ স্মাৰ্টফোনতে আপোনালোকে স্মাৰ্ট কানেক্ট এপটো ল'ব পাৰিব এপটো এপ ষ্টৰত আইফোনৰ কাৰণে পাব আৰু লগতে গুগল প্লেটো উপলব্ধ হ'ব এন্ড্ৰইড ফোনৰ কাৰণে এতিয়া বন্ধুসকল যদি আহো চেসিস সাসপেনশন আৰু ইলেক্ট্ৰিকেলৰ বিষয়ে ফ্ৰেমটো হ'ব ট্ৰেলিছ ফ্ৰেম যেটো KTM ত ইউজ কৰা হৈছিল মই আগতে আপোনাক কৈছো KTM ৰ ট্ৰেলিছ ফ্ৰেমৰ বিষয়ে স্প্লিট চেসিস হ'ব আৰু ফ্ৰন্ট সাসপেনশন ইনভাৰ্টেড কেট্ৰিজ টেলিস্কোপিক ফোৰ্ক হ'ব আৰু ৰিয়াৰ সাসপেনশন 2 আৰ্ম এলুমিনিয়াম ডাইকাষ্ট সুইং আৰ্ম হ'ব আৰু মনো টিউব ফ্লোটিং পিস্টন গ্যাস এসিস্টেড শক এবজৰ্বাৰ হ'ব ৰিয়াৰ সাসপেনশনত আৰু বেটাৰি 12 ভোল্ট 8 Ah হ'ব হেডল্যাম্প বাই LED প্ৰজেক্টৰ 30 ওয়াট 13 ভোল্ট দুটা প্ৰজেক্টৰ থাকিব
আৰু দুইটা 30 ওয়াটৰ হ'ব আৰু টেইল লেম্পটো হ'ব LED 4 ওয়াটৰ আৰু ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰটো এটা 4 ইঞ্চ 3FT কালাৰ স্ক্ৰিন হ'ব যেটো মোৰ হিচাপ মতে ফাৰ্স্ট ইন দা সেগমেন্ট হ'ব এই হেৰিয়ত মানে ভাৰতীয় মটৰচাইকেল হিচাপে ইয়াৰ আগতে আপোনালোকে KTM Duke 390 এনে ধৰণৰ ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ পায় TFT স্ক্ৰিনৰ সৈতে বন্ধুসকল হুইল টায়াৰ আৰু ব্ৰেকৰ বিষয়ে যদি আমি চাবলৈ যাওঁ দেখিবলৈ পাম যে টায়াৰ সাইজ ফ্ৰণ্টৰ হ'ব 100/70 টিউবলেছ হ'ব আৰু মিছলিন ৰোড 5 টায়াৰ হ'ব আৰু টায়াৰ সাইজ ৰিয়াৰৰ ক্ষেত্ৰত হ'লে 150/60 একে মিছলিন ৰোড 5 টায়াৰ হ'ব টিউবলেছ টায়াৰ আৰু মিছলিন ৰোড 5 টায়াৰটো আচলতে অলপমান স্পেচিয়েল হয় আচলতে এই টায়াৰটো দুটা কম্পোনেণ্টৰে গঠিত হয় যেটো টায়াৰটো আমি নৰমালি বাইকখন চলালে যেতিয়া যেটো পৰ্চনে টায়াৰটো যেটো পৰ্চনে মানে ৰাস্তাত টাচ কৰে এই টায়াৰৰ ক্ষেত্ৰত সেই পৰ্চনটো হাৰ্ড হয় আৰু সাইডৰ আমি কৰ্নাৰিং কৰাৰ সময়ত টাৰ্ন লোৱাৰ সময়ত যেটো পৰ্চনে মানে ৰাস্তাত টাচ কৰে সেই এৰিয়াটো মানে সফট মেটেৰিয়েলৰ সৈতে বনোৱা যাতে টাৰ্ন লওঁতে বা কৰ্নাৰিং কৰোতে ভাল গ্ৰিপ মানে গ্ৰিপ পায় টায়াৰটো আৰু তাৰ লগতে আৰু নৰমালি আমি বাইকখন চলাওঁতে হেৰি হয় মানে ইমান ফ্ৰিকশন বেছি নাপায় যাতে হাৰ্ড সাৰফেসটোৰে চলে এনেকুৱা মিছলিন ৰোড 5 টায়াৰৰ সুবিধা আছে তাৰোপৰি ব্ৰেকৰ ফালৰ পৰা যদি চাবলৈ যাওঁ ফ্ৰণ্টত আমি 300 mm পেটেল টাইপ ABS ব্ৰেক পাম ডিস্ক ব্ৰেক আৰু তাৰোপৰি ৰিয়াৰত 240 mm পেটেল টাইপ ডিস্ক ব্ৰেক পাম ABS ৰ সৈতে আৰু তিনটা ৰাইড মোডত আমি ABS পাবলৈ সক্ষম হ'ম আৰু ব্ৰেক ফ্লুইড কোনটো ইউজ হ'ব .4 ব্ৰেক ফ্লুইড ইউজ কৰা হ'ব ডাইমেনশনৰ ফালৰ পৰা যদি বন্ধুসকল আমি চাবলৈ যাওঁ হাইট হ'ব 1135 mm লেংথ হ'ব 2001 mm উইথ 786 mm হুইল বেস 1365 mm গ্ৰাউণ্ড ক্লিয়াৰেন্স 180 mm সেডল হাইট 810 mm কাৰ্ব উইথ 176 kg ম্যাক্সিমাম পেলোড 130 kg আৰু পেট্ৰল ফিউলৰ টেংকি হ'ব 11 লিটাৰ অনুকল যেটো ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ হয় তাৰে এটা ওভাৰভিউ মই দেখাব বিচাৰিছো ইয়াতে ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰটো এনেকুৱা হ'ব আৰু তাৰে এই কাখত যেটো বটন থকা যে চাৰিটা বটনৰ এটা সেট বা আপ ডাউন এনেকুৱা বটন দেখিবলৈ পাইছে এটো আমাৰ বাওঁফালে হ্যান্ডেল বাৰৰ ওচৰত দেখিবলৈ পোৱা যাব আপোনালোকে ইজিলি বাওঁ হাতেৰে সৈতে কন্ট্ৰোল কৰিব পাৰিব এইকেইটা বটনৰ সৈতে এই গোটেই ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰটো মানে চলাব পৰা যাব বন্ধুসকল এনেকুৱা লাগিছে যেন এই নতুন যিকিটা ফিচাৰ মটৰচাইকেলখনত উপলব্ধ কৰোৱা হৈছে এইকেটাৰে আগৰ পৰা ভাল আছিল আসলতে মটৰচাইকেলখন এতিয়া আৰু উপযোগী হৈছে চলাবৰ কাৰণে বা ব্যৱহাৰ কৰিবৰ কাৰণে গতিকে এই ক্ষেত্ৰত টিভিএছক আমি এপ্ৰিচিয়েট কৰিব লাগিব যে তেওঁলোকে ভাল কাম কৰিছে এই ক্ষেত্ৰত তেনেহলে বন্ধুসকল আজিৰ ভিডিওটো ইমানেই সদায় কৰাৰ দৰে আপোনালোকক আজিও আকৌ অনুৰোধ ৰাখিছো যে সদায় নিজৰ সেফটি সুৰক্ষা বিষয় ধ্যান ৰাখিব আৰু সদায় ট্ৰাফিক ৰুল মানি চলিহে গাড়ী মটৰ যেন চলায় তেনেহলে বন্ধুসকল আজি বিদায় দিয়ক নমস্কাৰ